নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দশম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ অসম ভিত্তিক হৈ আছে আমাৰ কুকমেনৰ যি ইণ্টাৰভিউ, কুকমেনৰ কাৰণে চাকৰি যিহেতু 5টাকৈ অসমত কামাণ্ডো বেটেলিয়ান খুলিছে আৰু বিভিন্ন ধৰণৰ বিভাগৰ কাৰণে এই কুকমেনসকলৰ চাকৰি মুকলি কৰি দিছে আৰু এই চাকৰি যি ইণ্টাৰভিউ হৈছে, এই ইণ্টাৰভিউ হৈছে দশম আৰক্ষী বাহিনীৰ এই মুখ্য কাৰ্যালয় এখন পেৰেড গ্ৰাউণ্ডত আৰু যিসকল কেণ্ডিডেটে যে ক'ত আছে, কেনেকৈ ধৰণে আছে, কেনেকৈ হৈছে এইবিলাক জানিব বিচাৰিব, হয়তো বহুতে ঠিকনা উলিয়াব নোৱাৰিব, হয়তো ভয় ভাৱ এটা লাগিব, ইয়াত কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে হয়তো জানিব বিচাৰিব। সেইকাৰণে মই যিহেতু ইয়াতে আছোঁ, আপোনালোকক এইখিনি কথা জনাবৰ কাৰণেই, ঠাইখিনি দেখুৱাবৰ কাৰণেই আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কালিৰ পৰা ইণ্টাৰভিউ আৰম্ভ হৈছে আৰু এইখন হৈছে কাহিলীপাৰাত আছে দশম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়টো। আপোনালোকে যদি ট্ৰেইন যোগে আহে তেনেহ'লে পল্টন বজাৰৰ পৰা নামি পিনি গণেশগুৰিলৈকে আহিব লাগিব, অৰ্থাৎ গণেশ মন্দিৰৰ পৰা এইফালে গাড়ী পায়। বা আপোনালোকে যদি যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ, যিসকলে জানে তেওঁলোকেতো আহিব পাৰিবই, তাৰ পৰাই আপোনালোকে ৰেপিড' হওক বা উবেৰত হওক আহিব পাৰিব। ইয়াত 8 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হৈছে আৰু ইণ্টাৰভিউৰ সময়ত কি হৈছে মই সেইখিনি ভিডিঅ'টো সংলগ্ন কৰি দিম। কিন্তু ইয়াতে মোৰ এজন কেণ্ডিডেট আছে, তেওঁ ইতিমধ্যে কেইটামান পৰ্যায় অতিক্ৰম কৰিছে আৰু তেওঁ বৰ্তমান মোৰ কাষত আছে। গতিকে মই কি হৈছে এইখিনি কথা জানিব বিচাৰিম। তুমি ক'ৰ পৰা আহিছা আৰু কি নামটো তোমাৰ? নমস্কাৰ, মোৰ নাম প্ৰতাপ দাস, মই নলবাৰীৰ পৰা আহিছোঁ। প্ৰতাপ, এতিয়া তুমি কি পৰ্যায় কৰিলা, কি হ'ল তোমাৰ এতিয়াতে? প্ৰথম পৰ্যায়ত আপোনাৰ এডমিট কাৰ্ডটো জমা লৈছে, তাৰপিছত আপোনাৰ এডমিট কাৰ্ডৰ পিছত আপোনাৰ ৱেটটো জুখিছে, তাৰপিছত আপোনাৰ হাইটটো জুখিছে ৱেটৰ পিছত, তাৰপিছত আপোনাৰ চেষ্টটো চাইছে, এই 3টা পৰ্যায় গ'ল। তাৰপিছত আপোনাৰ এডমিট কাৰ্ডটো জমা লৈছে, লৈ পিনে তেওঁ আপোনাৰ ভাইবাৰ কাৰণে অৰেলটোৰ কাৰণে আপোনাক ওলাব মাতিব। তাৰপিছত সেইখিনি পৰ্যায় নেক্সট পৰ্যায়টো ভাইবাৰ অনুষ্ঠানটো চলাব আৰু। তোমাৰ নামটো কি ক'লা? প্ৰতাপ দাস। প্ৰতাপ দাস, নলবাৰী পাইছা নহয় জানো? প্ৰতাপ দাসৰ ফিটনেছটো যথেষ্ট ভাল, এওঁ আৰু কেইবাটাও ইয়াত পাছ কৰি আছে। গতিকে প্ৰতাপ দাসলৈ মোৰ শুভেচ্ছা থাকিলে। আৰু প্ৰতাপ দাসে ক'লে তেওঁ কেনেধৰণে কি পৰ্যায় আগবাঢ়িলে। এতিয়া ফিটনেছ আপোনালোকৰ চেষ্ট চাইছে, ৱেট চাইছে, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে আৰু ইয়াতে যিটো এখন চাৰ্টিফিকেট লাগিছে চাগে কুকমেন এক্সপিৰিয়েঞ্চ, 3 বছৰ এক্সপিৰিয়েঞ্চ আছে কুকুৰ ওপৰত, চাৰ্টিফিকেটটো বিচৰা হৈছে। আৰু যিসকলে আহিব আপোনালোকে চাগে গোটেইখিনি জানেই, কথা হ'লেও মই জনাই দিছোঁ, লগতে দেখাই দিছোঁ ইয়াৰ পৰিৱেশটো। আপোনালোকে যিহেতু ইয়াত থকাৰ ব্যৱস্থাটো নাই, ৰাতি কালি 8 বজালৈকেও হৈছে, কালি 8 বজালৈকেও ইণ্টাৰভিউ হৈছে। যদি গোটেই অসমৰ ল'ৰা ছোৱালী যিহেতু ইয়াতে আহিছে, যথেষ্ট ভিৰ হৈছে ঠাইখিনিত আৰু থকাৰ ব্যৱস্থাটো ইমান সুবিধাজনক নহয়। গতিকে আপোনালোকে সেই ব্যৱস্থাখিনি কৰি আনিব। খোৱা বোৱা ব্যৱস্থাটো নিজেই কৰিব লাগিব ইয়াৰ হোটেলত, বা আমাৰ ইয়াতো এখন কেণ্টিন আছে, কিন্তু ইমানখিনি মানুহৰ কাৰণে কেণ্টিনটো সুবিধা নহয়। তুমি কেনেকৈ আহিলা, কিবা অসুবিধা পাইছিলা নেকি ইয়াতে? অহাত বিশেষ তেনেকুৱা অসুবিধা পোৱা নাই। কেইটা বজাত আহি পালাহি? মই আপোনাৰ 11:30 পাইছোঁ, ঠাইখিনি আপোনাৰ গেটৰ সন্মুখ পাইছোঁ। মই ঘৰৰ পৰা আপোনাৰ ধৰক ৰাতিপুৱা 6টা বজাত ওলাই আছোঁ। অকণমান যিহেতু ৰাস্তা অকণমান জামৰ সন্মুখীন হ'ব লাগে ন, সেইটো গতিকে অলপমান এডভান্স ওলাই আহিছোঁ ঘৰৰ পৰা। আৰু বহুতে জানিব খুজিব যে ভাইবাত কেনেকুৱা কি ধৰণৰ প্ৰশ্ন দিছে, কিবা তেনেকুৱা খোৱা বোৱা ৰন্ধা বঢ়াৰ কথা সুধিছে নে আন কিবা বেলেগ কথা সুধিছে? আপোনাৰ ধৰক কিছুমান হিষ্টৰী কুৱেশ্যনত 2-এটা সুধিব পাৰে। আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ লৈছে, আপোনাৰ কিবা খোৱা খাদ্যৰ ওপৰত আপুনি যিখিনি এক্সপিৰিয়েঞ্চ আছে, কিছুমান ধৰণৰ প্ৰশ্ন আপোনাক কুৱেশ্যন কৰিব পাৰে তাৰে ওপৰত। এনেকুৱা বেছি সিমান চিন্তা কৰিব লগা বিশেষ কাৰণ একো নাই। ধুনীয়াকৈ নৰ্মেলি তোমাৰ কাৰণে ধৰি লওক দিয়া নৰ্মেল হৈ আছে, খুব ভাল লাগিব ভাল লাগিছে আমাৰো আহি। ঠিক আছে, বহুত বহুত ধন্যবাদ প্ৰতাপ, শুভেচ্ছা থাকিলে। তুমি ইমান ধুনীয়াকৈ কৰিলা আৰু আশা কৰিম তুমি যাতে এইটোতো কুকমেনৰ হয়, তুমি যিহেতু আন বহুতো সেয়া দি আছোঁ বুলি কৈছা, গতিকে তেনেকুৱা এটা ফিটনেছৰ সৈতে তোমাৰ যিটো চুটেবল হয় তেনেকুৱা এটা যাতে তুমি জব পোৱা, শুভেচ্ছা থাকিলে। আৰু আপোনালোকক মই দেখাবলৈ গৈ আছোঁ ইয়াৰ পৰিৱেশটো। ইয়াত দেখিছে 10 AP বেটেলিয়ানৰ এইটো হৈছে পেৰেড গ্ৰাউণ্ড আৰু ইয়াতে ল'ৰা ছোৱালীবিলাক ৰাতিয়ে আহি পিনি বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আহি পিনি ইয়াতে আছেহি আৰু নিজৰ সুবিধা অনুযায়ী আপোনালোকে খোৱা বস্তু হওক ব্যৱস্থাখিনি কৰি ল'ব লাগিব। ইয়াতে যিহেতু থকাৰ ব্যৱস্থা নাই আপোনালোকে, আৰু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ তেনেকৈ যে কি ধৰণে হৈছে তাৰ পৰিৱেশটো কেনেকুৱা অলপ মই আপোনালোকক দেখাম। তেতিয়া আপোনালোকৰ সুবিধা হ'ব আহিবৰ কাৰণে, বা যিসকলে ক'ত কেনেকৈ হৈছে অলপ ভয় খাই আছে সেইসকলক মই উদ্দেশ্যে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ব'লক তেনেহ'লে আপুনি বাকীখিনি আপোনালোকক দেখাওঁ। আকৌ আৰম্ভ সময় হৈছে, যিসকলে আগত
শাৰী পাতিব তেওঁলোকে যিহেতু প্ৰথম পাব সেইকাৰণে তেনেকুৱা ধৰণৰ হৈছে সকলোবিলাক এতিয়া লাঞ্চৰ পাছত আকৌ শাৰী পাতিব যাৰ যেনেকৈ নাম আছিলে তেওঁলোকে তেনেকৈ ধৰণে শাৰী পাতিব এই ঘৰটোৰ ভিতৰতেই চেম্বাৰ কৰি পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাবোৰ লৈছে ইয়াত অফিচাৰসকলক দেখিছে বহি আছে তেওঁলোকে ভাইবাৰ প্ৰশ্ন কৰিছে বা ডকুমেণ্টছবিলাক চাইছে এই প্ৰথম ঘৰটোত আকৌ চকুৰ পৰীক্ষা কৰিছে অসমীয়া ব্যঞ্জন বৰ্ণখিনি লিখি দিছে কিন্তু চিৰিয়েলি লিখি দিয়া নাই ক খ গ খ এনেধৰণে নহয় য'ত ত'ত দিছে ডাঙৰৰ পৰা সৰুলৈ এইটো চকুৰ পৰীক্ষা হৈছিল আৰু এই বিভিন্ন চেম্বাৰবিলাক বিভিন্ন ধৰণৰ পৰীক্ষা কৰিছে এয়া শাৰী পাতি আছে কেণ্ডিডেটসকল আৰু সামগ্ৰিকভাৱে পৰিৱেশটো মই দেখুৱাই দিছোঁ এয়া বিভিন্ন ঠাইত যোনে যেনেকৈ সুবিধা পাইছে ৰৈছে কাৰণ যথেষ্ট কেণ্ডিডেট আহিছে আৰু এয়া ঠাইত জুখি আছে কম্পিউটাৰত জোখা নাই এবাৰ মেনুৱেলি জুখিছে ঠাইত আৰু অফিচাৰসকলে কেণ্ডিডেটসকলক তথ্য পাতি চাইছে ডকুমেণ্টছবিলাক আৰু বিভিন্ন চেম্বাৰত তেনেকৈ চেজ জুখিছে বা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আছে এয়া তেনেপিৰ পেৰেড গ্ৰাউণ্ড হয় ইয়াতে এনেকুৱা শাৰী পাতিবলগীয়া হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা যিহেতু কেণ্ডিডেটসকল আহিছে গতিকে যথেষ্ট কেণ্ডিডেট হৈছে আৰু বৰষুণ দি থকাৰ কাৰণে অলপ ফিল্ডখন বোকাময় হৈ আছে আৰু য'ত যেনেকৈ পাৰে কেণ্ডিডেটসকলে শাৰী পাতিছে এয়া চিৰিয়েলি তেওঁলোকে শাৰী পাতি আছে কাৰণ যি প্ৰথম আহে তেওঁলোকেই প্ৰথম সুবিধাটো পায় আৰু এইকেইদিন বৰষুণ দি থকাৰ কাৰণে পৰিৱেশটো অলপ বেয়া আৰু সুবিধাখিনিও ইমান ছিষ্টেমেটিক কৰি দিয়া নাই যাৰ কাৰণে কেণ্ডিডেটসকলে ক'ত জোতা থ'ব বেগ থ'ব এইবিলাক হৈ থকা নাই অলপ অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ বেগ জোতা য'ত ত'ত থ'বলগীয়া হৈছে এনেকৈয়ে থ'বলগীয়া হৈছে গতিকে আগতীয়া প্ৰস্তুতিৰ কাৰণে মই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰি দিলোঁ ধন্যবাদ